নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি বিশেষ ভিডিঅ'টো আকৌ তেনেকুৱা কোনো কথা নাই দিবলৈ, সেইকাৰণে মই বোলো আজি শাকনিডৰা দেখাই দিওঁ মই কৰা। এয়া যিহেতু আমি গোটত আছোঁ, গোটৰ পৰা কিটচেন গাৰ্ডেন মানে সকলোৱে ঘৰত খাব পৰা পাচলিখিনি কৰিবলৈ কৈছে, যিখিনি আমাৰ প্ৰয়োজনীয়, তেনেকৈ এতিয়া লাই শাক, কবি, এতিয়া যিটো ছিজন সেইখিনি কৰিবলৈ কৈছে। বেঙেনা পাতো এনেই ময়ো অকণমান কৰিছিলোঁ আৰু এয়া চব তাৰে এতিয়া ছিঙিলোঁ আৰু নিজেও খাবলৈ হৈছে, লোককো দিবলৈ হৈছে। নিজে কিবা এটা কৰি পেলাই লোকক দিবলৈ সেইটো সমান পৰম সুখ নাই আকৌ পৃথিৱীত। কিমান ভাল লাগে চাওক। এতিয়া মই মোৰ শাকনি বাৰীখন দেখাই দিছোঁ আপোনালোকক। এইদৰা আমাৰ যিহেতু মাটি কম, বেলেগত আছে দূৰত, তাতে জেওৰা চেওৰা দি ল'ব লাগে, চোৰো আছে, সেইকাৰণে বেলেগত গৈ কৰাগৈ নাই। আমাৰ যিখন বাৰী, সেই বাৰীখন সৰু, ঘৰ য'ত আছে তথাপি তাতে এয়া মই ঢেৰুৱা কৰিছিলোঁ। এইখিনি ঢেৰুৱাখিনি ডাঙৰ হৈছে, মাজে মাজে উঘালিছোঁ। এই কাৰোবাক এসাঁজ খাবলৈও দিছোঁ। নিজ হাতে কৰি কাৰোবাক এসাঁজ খোৱাটো সমান পৰম আনন্দ পৃথিৱীত নাই আকৌ ন। আৰু নিজে নিজ হাতে কৰি পেলাই কাৰোবাক কিবা এটা দিবলৈ পালে মনটো ভাল লাগে। আপোনালোকৰ হয়নে এনেকুৱা জনাবচোন। সেইটো মূলা, এনেকৈ মূলা ধৰিছে আৰু এটা দুটা, সেইখিনি মূলা ধৰিছে। আচলতে জেগাটো ঠাইডোখৰ কম হ'ল কাৰণে শাকখিনি মানে বাঢ়িবলৈ ইমান হেৰি পোৱা নাই। তথাপিও মই মাজে মাজে উঘালি দিছোঁ। ইমানেই ডাঠ হ'ল, বহুতখিনি খোৱা হ'ল, তথাপিও সেৰেঙা হোৱাগৈ নাই। তাৰ মাজতে আকৌ মই এইকেইডাল লাইও দিছিলোঁ, সেইকেইডাল মেৰ লাই ইয়াৰ পৰাই উঘালি নি মই সেইফালে ৰুই দিছিলোঁ। এইডোখৰতে ৰুই দিছিলোঁ। সোমাবলৈকে দিগদাৰ আৰু জেগাটো কম যে, সেইখিনি মেৰলাই চব ডাঠ হ'ল। ইয়াৰ পৰা মাজে মাজে এজোপা দুজোপা উঘালি দিলে হ'বগৈ। তাৰ মাজতে এইখিনি ফ্ৰেঞ্চবিনখিনি হোৱা ফুলিব লৈছে। আৰু এঠাইত তেনেকৈ আছে, সৰুজোপা এজোপা বেঙেনাও ৰুই থৈছিলোঁ। তাৰপৰা সেইজোপা বিলাহী দুইজোপা ফুলিছে। সেইকেইজোপা টেঙা, এইকেইজোপা টেঙামৰা, সেই টেঙামৰা গুটি ধৰিছে। গুটিখিনি দাইলত দিলেও খাই বহুত ভাল লাগে নহয় জানো। সেইকাৰণে আৰু জেলি বনালে বা ইয়াৰ গুটিৰ পৰা যিটো গুটিটো ওলায়, শুকুৱাই পেলাই আচাৰ বনালেও বহুত ধুনীয়া হয় খাবলৈ। সেইকাৰণে মই গছজোপা ৰুইছিলোঁ। ইয়াত দুজোপা গছ ৰুইছিলোঁ, ইমান ধুনীয়াকৈ দুইজোপা ডাঙৰ ডাঙৰ হ'ল চব। জেগাটো কম কাৰণে তথাপিও ইমানখিনি বাঢ়িব পৰা নাই, নহ'লে চাগে আৰু বহুত ওখ ডাঙৰ হ'লহেঁতেন চাগে। সেয়া আৰু এফালে মই কবি ৰুইছিলোঁ, সেয়াও আপোনালোকক দেখাই দিছোঁ ব'লক। এইখিনিয়ে উঘালি থৈছোঁ মই দেউতাক দিবলৈ। দেউতা ৰাস চাবলৈ আহিছিলে, আজি যাবলৈ ওলাইছে। ঘৰৰ এসাঁজ বোলো পাচলি খাবগৈ বুলি এইখিনি দেউতাক দিবলৈ মই উঘালি থৈছোঁ। তাৰপিছত এয়া তিয়ঁহ দিছিলোঁ। তিয়ঁহখিনি সেই ৰ'দটো পাই অকণমান লেৰেলা নিচিনা হৈ গৈছে। এইখিনি কবি, এই দুলাইন কবি, তাৰ কাষতে মই বেঙেনা ৰুই দিলোঁ। সেয়া এইখিনিও দেখাত বাৰু পুলিকেইটাই মনটো আনন্দ দিছে, কিন্তু গুটি কি ধৰেগৈ নাজানো আৰু তথাপিও গছজোপা দেখি মনটোতে ভাল লাগিছে। এইফালে এয়া এইজোপা ফুল পুলি দেই, এইকেইটা জলকীয়া ৰুইছিলোঁ। এয়া জলকীয়াও ডাঙৰ হৈছে, এটা দুটা লাগিছে। এয়া ফ্ৰেঞ্চবিন ৰুইছিলোঁ। তাৰপৰা এইখিনি পদিনা ৰুইছিলোঁ, পদিনা ঢেৰ হৈছিলে, এতিয়া চব উঘালি দিয়া হ'ল। তাতে সেইখিনি জলকীয়া পুলি ৰুই থোৱা আছে লাই। জেগাটো কম কাৰণে গুটি, যিহেতু গোটৰ পৰা মোক 2-3 পেকেট এনেকৈ গুটি দিলে, এবিধ শস্যই মানে 2-3 পেকেট গুটি দি দিয়া জহত মই কি কৰিলোঁ, এনেকৈ য'তে জেগা পালোঁ অকণমান ত'তে সিঁচি দিলোঁ। এইখিনি এয়া গজিবলৈ লৈছেহে, এইখিনি গজি খোৱালে অলপ দিন লাগিবগৈ চাগে। এতিয়া ঢেৰুৱা ছিজন যাবগৈ, তথাপিও ছিজন যোৱাৰ পাছত খাই বস্তুটো এনেও ভাল লাগে নহয় জানো। সেইকাৰণে এইখিনিত একজোপা মই ৰঙালাও পুলি পচাই থৈছিলোঁ। এই ৰঙালাওখিনি এয়া 2পতীয়া 4পতীয়া হৈছে আৰু দেখাত ভালেই হৈছে। ফল কি দিয়েগৈ নাজানো, যিহেতু আমি কাৰ্যহে কৰিব লাগে, ফলটো আশা কৰিব নালাগে নহয় জানো। সেইকাৰণে কৰ্মটো কৰি গৈছোঁ, ফল কি দিয়ে সেইটো ভৱিষ্যতে দেখা যাব। এই জোপা জাতিলাও গছ চাওক, যদিহে সাৰ পানী ভাল হ'লহেঁতেন, মাটিটো অকণমান ভাল হ'লহেঁতেন চাগে, আৰু অলপ ওপৰলৈ বগালে হয়। ইয়াৰ এমাহমান হ'ল আয়ুসটো।
এইখিনি পাইছেগৈ আৰু গুটি কি হয় নাজানো, কিন্তু গছজোপা মই কৰিছোঁ। এয়া চাওক, ঠাই অভাৱৰ কাৰণে মই ইয়াতে মাটি ভৰাই, তাতে এই কাৰ্টুনকেইটাত মাটি ভৰাই এনেকৈ কৰিলোঁ। গোহালিতে থৈ দিলোঁ। এইকেইজনী গৰু আছে লগতে, গৰুকেইজনীও আছে লগতে। এই 4টা কাৰ্টুন এনেকৈ ভাগে কৰিলোঁ। এয়া পুলি গজিছে আৰু, কিন্তু সিহঁতেও পুলিখিনি গজিবলৈ এৰিয়াটো কম হৈছে, ঠাইডোখৰ কম হৈছে কাৰণে বস্তুটো অলপ ওলোৱাত অসুবিধা পাইছে। তথাপিও এইখিনি এয়া হৈছে। এইকেইটা ভালকৈ দেখাই দিছোঁ আপোনালোকক, যিহেতু মই মানুহজনীৰ লগত দেখাবলৈ নিজেই মোবাইলটো ধৰি লোৱা যে ভিডিঅ'টো কৰিবলৈ অকণমান অসুবিধা হয়, সেইকাৰণে আছোঁ। আকৌ সেইফালেকে অকণমান যদি যাওঁ, এয়া ফ্ৰেঞ্চবিন। মই কৈছিলোঁ যিহেতু 2-3 পেকেট গুটি দি দিছিলে, মই য'তে ত'তে ফ্ৰেঞ্চবিনখিনি য'তে জেগা পালোঁ ত'তে দি দিলোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলিছে। কিবা এটা আনন্দ লাগে নহয় জানো, এনেকৈ নিজে কৰা ফচল, নিজে কৰা খেতিত যদি কিবা এটা হ'লেও অকণমান কিবা এটা পোৱা যায়, দেখি ভাল লাগে তেতিয়া। ঠিক আছে বাৰু, আজিলৈ আহোঁ। ভৱিষ্যতে আকৌ কিবা খৰচ কৰিলে আপোনালোকক নিশ্চয় দেখাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ভাল লাগিলে কমেণ্ট কৰিব। ধন্যবাদ।